আজি মই শুই উঠিয়ে গা পা ধুই আজৰি এতিয়া মেলিবলৈ আহিছো কাপোৰ ৰাতিপুৱা সোনকালে গাটো ধুই ল'লে দিনটোৰ কাৰণে আজৰি যে মোৰ মনটো খুব ভাল লাগি থাকে সেইদিনাখন আৰু এয়া মোৰ লগত আমাৰ জেনেও কাপোৰ মেলিবলৈ ওপৰত আহিছে আৰু এইখিনিতে মনত পেলাই দিছো যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা এইফালে আকৌ বৌ ইমান ধুনীয়াকৈ আমখিনি কাটিছে নহয় দেখিয়ে মোৰ মুখত পানী আহি গ'ল কিন্তু মোক ৰাতিপুৱা খাব নালাগে বুলি খাব নিদিলে সেইকাৰণে মই খালো ইয়াতে চাহ আৰু চাহৰ লগত আছিল দুখন মেৰিগল বিস্কুট আৰু পাপৰ ভজা তোমালোকে বাৰু চাহৰ লগত এনেকৈ পাপৰ খোৱা নাই আমি কিন্তু খুব খাওঁ আৰু খাই বৈ লৈ হোৱাৰ পিছত মই কৰিব লৈছো ইয়াতে স্কিন কেয়াৰ প্ৰথমতে মই ইয়াতে মুখত বৰফ লগাই লৈছো যিহেতু বহুত গৰম আজি অন্য দিনাটো সময় নাপাওঁৱে অফিচ খোলা থাকিলে আজি বন্ধৰ দিন যিহেতু সেইকাৰণে আজি সময়ো পাইছো বিশেষ একো কাম নাই সকলো কাম ৰাতিপুৱা কৰি শেষ কৰি ল'লো যে সেইকাৰণে বোলো আজি এই সময়খিনি নিজৰ কাৰণে মানে আজি মোৰ সেলফ কেয়াৰ ডে আৰু এই ৰোলাৰটো যে দেখিছে এইটো আজি মই ফাৰ্ষ্ট টাইমৰ কাৰণে ইউজ কৰিছো বেলেগবোৰৰ স্কিন কেয়াৰ ভিডিঅ'ত এইটো প্ৰায় ইউজ কৰা দেখিয়ে আছিলো এইকেইদিন সেইকাৰণে মোৰো মন গ'ল ময়ো কিনিবলৈ ইউজে কৰি চাওঁ আৰু মই অনলাইনত অনলি 154 টকাতে পাই গ'লো চ' মই লৈ ল'লো পিছে নাইকা টিৰা এইবিলাকত 600-700 মান দেখাইছিলে মই কিন্তু ফ্লিপকাৰ্টৰ পৰা কিনিছো বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলো নেক্সট এটা ভিডিঅ'ত সোনকালে লগ পাম বাই।